প্ৰিয় দৰ্শক, আমি আজি আমাৰ গাঁও কবিতাটো আপোনালোকক পঢ়ি শুনাম। ক্লাছ 3 কবিতাটো আমাৰ গাঁও পাঠ নম্বৰ 1। শুৱনি আমাৰ বৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল বুলি তাকে মনোহৰ। শুৱনি আমাৰ বৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ ভৰে ভৰে পকা ধান। শুৱনি আমাৰ গাঁৱৰ পুখুৰী ৰাজহাঁচৰে তাত, শুৱনি আমাৰ ঔগত জুপি মহে ভাল হয় গাত। শুৱনি আমাৰ গাঁৱৰ চৰাই, শুৱনি গছৰ ফুল, শুৱনি আমাৰ ৰচকী পখিলা বাথৰুৱা যায় ফুল। শুৱনি আমাৰ গৰু গাইবোৰ, শুৱনি নদীৰ গাত, শুৱনি আমাৰ সৰু নাম গৰু ফুলৰ তলেদি ভাত। শুৱনি আমাৰ জোঠ বাই বনী ৰহিম মহিম দোল, পদুমী কদমী মেলি নাচকী নাই খ্যাতি টুপিৰে ফুল। শুৱনি আমাৰ জঠ কন্যালোক কুঁৱলী মুখৰ মাত, একণি গাঁৱতে সবে মিলি জুলি পাতে মৰমৰ হাত। কবি অতুল চন্দ্ৰ হাজৰিকা। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। শিশু সাহিত্য সম্ভাৰ ২ খণ্ড ৰুণুক জুনুক প্ৰথম প্ৰকাশ ২০০৭ চন পৃষ্ঠা 757 পৃষ্ঠা। সম্পাদনা সূৰ্য হাজৰিকা।